নমস্কাৰ সৰু মানিমুনিৰ এটা ৰেচিপি লৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। এতিয়া মানিমুনি সকলোতে উপলব্ধ, পথাৰ, ঘৰ, বাৰী আৰু ফুলৰ টাবতো আমাৰ মানিমুনি হৈ থাকে। গতিকে তাৰে অলপ মানিমুনি মই উঘালি আনিলোঁ। আনি এনেদৰে ধুই চাফা কৰি খুব ভালদৰে ধুই ল'লোঁ। তাৰ লগত মই কেঁচা জলকীয়া এটা, নহৰু 3 ফুট, অকণমান আদা আৰু সোৱাদ অনুসৰি অকণমান নিমখ, ইমানেই ৰেচিপিটোৰ উপকৰণখিনি। গতিকে এইখিনি দিয়ে মই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমে মই এইখিনি বস্তু এটা জাৰত, মিক্সি জাৰত দি দিলোঁ। এইখিনি গোটেইখিনি দি দিলোঁ। আমাৰ আগৰ পৰাই এইবিলাক খাই আমাৰ পেটৰ সকলো অসুখ ভাল কৰে আমাৰ বয়সস্থসকলে। তেতিয়াতো গেছৰ ঔষধৰ কথাই নাছিলে, এইবিলাকেই আমাৰ আছিলে আৰু খুবেই স্বাস্থ্যৰ বাবে উপকাৰী, সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈ। জলকীয়াটো আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। এয়া মোৰ ৰেচিপিটো হৈ গ'ল। এইখিনি মই এটা বাতিত লৈ ল'লোঁ। এয়া খুব সুন্দৰ এটা সেউজীয়া ৰং হৈছে। সকলোৱে খাব পাৰে, আমাৰ ঘৰৰ কেঁচুৱাৰ পৰা বয়সস্থ সকলোৱে এই বস্তুটো খাব পাৰে। আৰু মুঠতে জলকীয়াটোৰ পৰিমাণ কম বেছি কৰি দিলেই হ'ল, যোনে নাখায়। আজিৰ ভিডিঅ'টো ইমানেই। সকলো লোকে ধন্যবাদ।